আৰু তেখেতে হৈছে পাৰ্থপ্ৰতিম শৰ্মা ডাঙৰীয়া। মই সম্পূৰ্ণ অনুষ্ঠানত আপোনাক আপুনি বুলি সম্বোধন কৰিম, যদিও সৰু মোতকৈ, কিন্তু আপোনাৰ আসনখন যথেষ্ট ডাঙৰ। গতিকে এটা আমি এই কথাখিনি পাতি থাকোঁতে আপুনি মোক এটা কথা কৈছিলে, এগৰাকী আইতা আহিছিলে আপোনাৰ ওচৰত, আইতাই বোলে আপোনাক সুধিছিলে মই আপোনাক ছাৰ বুলি মাতিব লাগিব নেকি, আপুনি খুব ধুনীয়া উত্তৰ এটা দিছিলে। নহয়, সেইটো ধৰক এতিয়া কথাটো এনেকুৱা হয় বাৰু, কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে পদবীটোক আমি সন্মান জনাবলগীয়াই হয়। সিদিনাখন ঘৰত বহু মানুহ আহি আছেতো, তেনেকৈ আমাৰ আইতা এজনী আহিছিলে, তেওঁ অলপ মঙলদৈ ঠাচৰ তেওঁৰ ভাষা, তেওঁ মানে আহি মোক কৈছে, এই বাপা তোক মই এতিয়া ছাৰ বুলি মাতিব লাগিব নেকি, এনেকৈ কৈছে। একদম মানে হেৰি আৰু সৰল মানে সকলোৱে যেতিয়া কৈ আছে যে অফিচাৰ হৈ গ'ল, তেওঁ ভাবিছে মানে অফিচাৰবিলাকক ছাৰ বুলিয়ে মাতিব লাগে, গতিকে ইয়াক মই এতিয়া মানে কেনেকৈ ছাৰ বুলি মাতিম তাৰমানে এতিয়া। তেওঁক মানে মই হাঁহি মাৰি কৈছোঁ আৰু সাবত মাৰি ধৰি, মই বোলো এটা কাম কৰিবি আইতা, তই ভিতৰত যা, ভিতৰত মা আছে, মাক সোধ, মায়ে যদি মোক ছাৰ বুলি মাতে তই মোক ছাৰ বুলি মাতবি। তেওঁ ভিতৰলৈ গৈছোঁ আকৌ দেই, তেওঁ ইমানেই সৰল মানে, তেওঁ ভিতৰলৈ গৈছোঁ। গতিকে তাৰমানে মই যদি ভাবোঁ যে সেই যে মানুহগৰাকীৰ যিটো আন্তৰিকতা, সেই আন্তৰিকতাটো ছাৰ বুলি মাতাতকৈ ইম্পৰ্টেণ্ট। গতিকে মোৰ কাৰণে সদায় আন্তৰিকতাটো বেছি ইম্পৰ্টেণ্ট। নিশ্চয়, খুব ভালকৈ আপুনি কৈছে। আমি এজন ব্যক্তিক সন্মান নকৰিব পাৰোঁ, কিন্তু বাধ্যত পৰি আমি ছাৰ বুলি মাতিবলগীয়া হয়, হয়নে? ডাঙৰ অফিচাৰ এজনৰ ওচৰত গৈ তেওঁ ব্যৱহাৰক সন্মান জনাই আমি ছাৰ বুলি মাতোঁ, কিন্তু ভিতৰি তেওঁৰ ব্যৱহাৰত আমি যেন ওলাই অহাৰ পিছত সেইটো হয়। মোৰ আৰু এনেকৈ ইণ্টাৰেষ্টিং ষ্টৰী আছে, মই তেখেতৰ নামটোও ক'ম, আমাৰ মহেন্দ্ৰ ছাৰ, তেওঁ মেথছ পঢ়ায়, খুব ভাল মেথছ পঢ়ায়। ত' মহেন্দ্ৰ ছাৰৰ মানে কেনেকুৱা, মই তেওঁক দাদা বুলি মাতোঁ আগৰ পৰাই, তেওঁ মোতকৈ ডাঙৰ, সেইকাৰণে মই মহেন্দ্ৰ দা বুলি মাতোঁ, তেওঁ মোক ছাৰ বুলি মাতে। তো মই মানে প্ৰায়, আৰু যিহেতু আমাৰতো ইনফৰ্মেল আছিলে, আমি টিউশ্যনে কৰিছিলোঁ, তো মই মানে বাৰে বাৰে মহেন্দ্ৰ দাক কওঁ যে মহেন্দ্ৰ দা মোক ছাৰ বুলি নামাতিব না, নামকাৰী মাতক। তেতিয়া তেওঁ মানে মোক কয়, নাই নাই আপোনাৰ কাৰণে যিটো ছাৰ বুলি মাতোঁ যে সেইটো মানে আহি যায় কাৰণে মাতোঁ, এনেই নামাতোঁ মানে, সেইটো সন্মানত আহে। তেওঁ চাগে কোনোবাখিনি ভাবিছিলে যে সেই শব্দটোৰ কাৰণে যোগ্য, সেইকাৰণে মাতিছিলে। বহুত আগৰ কথা দেই, যেতিয়া আমি পঢ়াওঁ, মই তাতে ছায়েন্স পঢ়াওঁ, ছ'চিয়েল ছায়েন্স পঢ়াওঁ, তেওঁ মেথছ পঢ়ায় একেকেইটা ষ্টুডেণ্টক, তেওঁ মানে কৈছিলে যে নহয় মই কিন্তু আপোনাক গোটেই জীৱন ছাৰ বুলিয়ে মাতিম। তেতিয়াতো এইবিলাক এপিএছচি চেপিএছচি বহুত দূৰত আৰু। নিশ্চয় নিশ্চয়। তেওঁ এতিয়াও মানে মোক ছাৰ বুলিয়ে মাতে, মই তেওঁক দাদা বুলি মাতোঁ। হয়, বাৰু এইবিলাক যাব তেনেকৈ, কিন্তু অন্তৰৰ পৰা যেনেধৰণে মাতিব মন যায় তেনেকৈ মাতিব। হয় হয়, নিশ্চয়। এতিয়া আহিলোঁ এফালে চক্ৰপাণি আৰু এফালে পাৰ্থ। আজিৰ ৰথখন কোনে চলাই নাজানো, ৰথত দুটা চকা লাগে নহয়, দুটা চকা থাকে। এনেও এইখন বাৰ্তালাপৰ ৰথখন মই ইমান দিন চলাই আছোঁ, আৰু যিহেতু অৰ্জুনক মই লৈ যাব লাগিব আজি গোটেই যাত্ৰাটোত, গতিকে মই ভাবিছোঁ তেনেকেই থাকক। কিন্তু আজি গীতাত যে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে, সেইখিনি ফাৰ্ষ্ট মটিভেশ্যনেল স্পীচ আছিলেতো, বাৰ্তালাপ আছিলে, পডকাষ্ট আছিলে সেইখিনি। তো আজি শ্ৰীকৃষ্ণই একো নকয়, আজি শ্ৰীকৃষ্ণই শুনিব, পাৰ্থই ক'ব। নহয়, কিন্তু কথাটো হ'ল যে আপুনি যি সুধিব তাৰ ওপৰত ভিত্তি কৰিহে মই ক'ম। গতিকে মই এনেকৈ ভাবিছোঁ যে দুটাই মিলিয়ে মানে বস্তুবোৰ এনেও মই সদায় এইটো ভাবোৱেই যে মই অকলে বা আপুনি অকলে একো ক'ব নোৱাৰে। মই সদায় কালেক্টিভিজমত বিশ্বাস কৰোঁ যে যি হয় বহুত মানুহৰ কাৰণেহে হয়। মই অকলে আপুনি ধৰক, মই উদাহৰণ এটা কৈছোঁ যে আপুনি ধৰক এটা চেনেল খুলিছে, অসমৰ ৰাইজে সঁহাৰি দিছে, কিন্তু ইয়াত যদি আপুনি অকলে বহি কথা কৈ থাকিলেহেঁতেন, যদি কোনো নাথাকিলেহেঁতেন। তাৰোপৰি ধৰক আপুনি অকলে বহিয়ে কথা পাতি আছে, কিন্তু সেই যিখিনি কথা পাতি আছে সেইখিনি কিন্তু অকল আপুনি পাতি থকা নাই, আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতা আহিছে। সেই গোটেই জীৱনৰ অভিজ্ঞতাখিনি আপুনি কেনেকৈ মানে অৰ্জন কৰিলে, মানুহৰ পৰা শিকিছে, কিতাপৰ পৰা শিকিছে, চিনেমাৰ পৰা শিকিছে, গানৰ পৰা শিকিছে, সেইবোৰ নিশ্চয় বেলেগ মানুহৰে কণ্ট্ৰিবিউশ্যন থাকিলে। গতিকে মই মানে সদায় এনেকৈ ভাবোঁ যে এজ এ ইণ্ডিভিজুৱেল মই যদি আজি কিবা এটা কৈ আছোঁ, অকল মই কৈ থকা নাই, মই যদি কিবা এটা কৰিছোঁ অকল মই কৈ থকা নাই, এইটো বৃহত্তৰ সমাজৰ এটা প্ৰতিফলন। আৰু সেইকাৰণে যেনেকৈ যদি মই আজি কিবা এটা পাইছোঁ, তাৰ সেইকাৰণে কৃতিত্বটো মানে অকল মোৰ নহয়, এই কৃতিত্বটো বহুত মানুহৰ লগত মই ভগাই ল'ব লাগিব, আৰু মইতো ইমান ভগাব লাগিব যে মোৰ ভাগলৈকে নাথাকিব মানে একো।